এয়া মই মাঘৰ বিহুৰ উপলক্ষে খোলা পিঠা ভাজিছোঁ। এয়া চৌকাৰ টেৱাত মই খোলা পিঠা ভাজিছোঁ। এয়া তিল গুড় আৰু তাতে কমলাৰ গুড়ি জালুকৰ গুড়ি মিহলাই মই প্ৰস্তুত কৰি লৈছোঁ খোলা পিঠা পুৰিবলৈ। এয়া সমূহ ৰাইজলৈ মোৰ আশীৰ্বাদ থাকিল। ভোগালী বিহুৰ উপলক্ষে সকলো যেন আহে আৰু এয়া পিঠা পনাৰে আমি আলহীক শুশ্ৰূষা কৰি ভাল পাম আৰু সকলোৰে কাৰণে মোৰ শুভেচ্ছা থাকিল। বছৰ দিনলৈ সকলো কুশল মংগলে থাকক। বিহু উপলক্ষে সকলোৱে আনন্দ ফূৰ্তি কৰি মেজি ঘৰ আজি সকলোৱে তাত শৰাই সলিতা দি সেৱা প্ৰাৰ্থনা জনাব। মাঘৰ বিহু আহিলে আমাৰ বহুত মনত ফূৰ্তি লাগে। পথাৰৰ পৰা আই লক্ষ্মীক চপাই আনি বৰা কোমল জহা ধানেৰে আমি বিহুৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে আমি আৰম্ভ কৰোঁ। সেয়ে আমি ঘৰৰ গৃহস্থৰ সকলো পৰিয়ালৰ লগত একেলগে আনন্দ ফূৰ্তিৰে মাছে মঙহে উৰুকাৰ ৰাতি এসাঁজ খাবলৈ বহুত মনত ফূৰ্তি লাগে আমাৰ। আমি সকলোৱে বহি একেলগে এসাঁজ ভাত খাম। সকলো অসমবাসীলৈ মোৰ মাঘৰ বিহুৰ আশীৰ্বাদ ওলগ জনালোঁ। ধন্যবাদ।